স্পেচিয়েল লাঞ্চ খাবা কিবা খোৱাবা নেকি মই যে নাই দে মই এইবোৰ চিনিয়ে নাপাওঁ মানুহ ধুবুৰীত তাই মোক পলাই লৈ আনিছে কিবা খোৱাবানে মানে ধুবুৰীত কিয় পলাই অনাৰ কথা ক'লোঁ জানেনে আমাৰ বাইদেউৰ মানে ক্ৰাছ যিটো মানে বহুত ডাঙৰ ক্ৰাছ সেই ক্ৰাছৰ কাৰণে মানে যি টি কৰিব পাৰে হা এয়া খাব দিছে আলু ভাজিকে খাইছোঁ মই তথাপি মই চাওঁ যি লৈছোঁ অলপমান খালোঁ আৰু খাব পৰা নাই আৰু পৰঠাখন সিজা নাই মানে এই যিখন মানে মই এই মাজৰখিনি অলপ মাৰি থ'ব আহিছে বাই বাই ভালকৈ থাকিবা টেনশ্যন হৈছে নেকি গুড মৰ্ণিং এভৰিৱান আপোনালোকে চাগে মোক দেখিলে গম পাইছে চকু দেখিলে মানে গম পায় একদম বহুত টোপনি লাগি আছে আৰু এতিয়া বাজিছে ৰাতিপুৱা 5টা আৰু মই এতিয়া ৰেডি হৈছোঁ চৰি আপোনালোকক স্বাগতম জনোৱাই নাই হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ৰাতিপুৱাই মই ওলাইছোঁ সাজি যাব ওলাইছোঁ অফ ধুবুৰীলৈ তাত থাকিম বাৰু দুদিন ৰাতিপুৱাই উঠিব লগা হৈছে ন অৱস্থা নাই আৰু মানে ৰাতিপুৱা 4টা মানতে উঠিছোঁ উঠি কিনে এতিয়া 5টা বাজিছে ৰেডি হৈছোঁ ISBTলৈ যাম তাৰ পৰা বাছত যাম মোৰ লগত যাব বা যাব সদায় যায় ন দেখে আপোনালোকে মাৰি থ'ব আহিছে বাই বাই ভালকৈ থাকিবা টেনশ্যন হৈছে নেকি আগতে থাকি পাইছা হয়নে দিয়া বাই আৰু এয়া আমাৰ বাইদেউ গুড মৰ্ণিং ইমান ৰাতিপুৱা চকু তকু ফুলি আছে দুজনীৰে আৰু বাইদেউক ল'লোঁ গান্ধী বস্তিৰ পৰা এতিয়া যাম আৰু ISBT গাড়ী চাড়ী পামনে নাই পাম মোৰ লগত থাকিলে টেনশ্যন নাই চ' এতিয়া গৈ আছোঁ ISBTৰ পৰা প্ৰথমবাৰ আজি মই যাম আৰু ক'ৰবাত আগতে মই ISBTৰ পৰা তেনেকৈ গৈ পোৱা নাই বাইদেউৰ ভৰসাত আহিছোঁ আৰু আজি ক'ত মানে কিতাপ চিতাপ নকৰিলেও হ'ল আৰু ভালকৈ যাতে লৈ চাই আহি পালোঁ ISBT আৰু ISBT আহি পাই গাড়ী ল'লোঁ আৰু গাড়ীৰ টিকেট কিমানকৈ ল'লে টিকেট কিমানকৈ ল'লে 250কৈ ল'লে আৰু আমি যাম ধুবুৰীলৈকে নাযাওঁ চাপৰলৈকে যাম চ' বহি গ'লোঁ আৰু দুইজনী সেয়া মানুহ নাই বেছিকৈ আহিবহে আৰু মানুহ 7:30ত যাম বুলি কৈছেহে নাজানো আৰু কেইটাত যায় আমি মনত আৰু 7:40 মানতে বাৰু গাড়ীখন ষ্টাৰ্ট দিছে আৰু এতিয়া যাব জালুকবাৰী ISBTৰ পিছত মানে ISBTৰ পৰাতো ষ্টাৰ্ট দিছে এতিয়া জালুকবাৰীত ৰ'ব বুলি কৈছে আৰু নাজানো আৰু জল্দি গ'লে হয় তাৰ পৰা আৰু এতিয়া 8:30 হ'লে যাবই পৰা নাই জালুকবাৰীতে ৰৈ আছে বৰ লাগি গৈছে আৰু ন আমনি লাগি গৈছে আৰু ভোকো লাগিছে গৈ পাওঁতে দেৰি হ'ব আমাৰ ইফালে মিটিং আছে চ' যাই পাওঁতে দেৰি হ'ব এতিয়া শুই গৈছোঁ আৰু চিটটো অলপমান এনেকৈ দিছোঁ আৰু দি কিনে দুইজনী পুৰা শুই গৈ আছোঁ খালি ভোক লাগিছে আৰু ৰাতিপুৱা ওলাইছোঁ ন ৰাতিপুৱা অলপ ঘৰত কিবা খাই আহিছোঁ হ'লেও আৰু ইয়াতে কিবা কেক দেখি মোৰ ইমান বেছি ভোক লাগি গৈছে আৰু এতিয়া তাকে অলপ আগত ক'ৰবাত খাব লাগিব আৰু জালুকবাৰীৰ পৰাচোন গাড়ীখন যাবই নিবিচাৰে ইয়াতে বেছি 45 মিনিটমান ইয়াতে ৰৈ দিলে আৰু 9টা বাজিবৰ হ'বই আৰু তেনেকুৱা টাইমত গাড়ী ষ্টাৰ্ট দিছে এতিয়া আহি আধাখিনি পালোঁ আৰু এয়া চাওক সকলোৱে শুই আছে পূৰা আৰু শুই গৈছোঁ আৰু চবেই শুই আছে বাইদেউ পূৰা শুৱাত বিজি চব গাড়ীৰ পিছফালে চাওক চব শুই আছে আৰু লগততো একো খাব নানিলোঁ গাড়ীতে এয়া বাদাম আৰু মটৰ আহিছিল তাকে ল'লোঁ আৰু কিনি ইমান ভোক লাগিছে কি খাওঁ এইটোৱে ল'লোঁ আৰু
এতিয়া কৃষ্ণাই পালো এয়া বাইদেৱে মানে বটল পেলাইছে আৰু কি কৰিছে ঠিক নাই আৰু চিটটো কি হৈছিল জানা চিটটোতো আমি ধুনীয়াকৈ লৈছিলোঁ ন শুবৰ কাৰণে নিজৰটো ঠিক কাৰণে মোক বেয়া কয় ঐ চিটটো ঠিক কৰ পিছৰ মানুহৰ দিগদাৰ হ'ব বুলি নিজৰটো কিন্তু ঠিক কৰা নাই আৰু এতিয়া কৃষ্ণাই পাইছোঁ চব গাড়ীৰ মানুহ চাওক গোটেইবোৰ গৈছে আৰু এতিয়া আমিও খাব যাম দেখাওঁ আপোনালোকক কি কি খাওঁ এয়া খাব দিছে আলু ভাজিকে খাইছোঁ আৰু খাইছোঁ মই তথাপি মই চাওঁ যি লৈছোঁ অলপমান খালোঁ আৰু খাব পৰা নাই আৰু পৰঠাখন সিজা নাই মানে এই যিখন মানে মোৰ এই মাজৰখিনি অলপ হেৰি অঁ পৰঠাখন ভালদৰে সিজা নাই কাৰণে আৰু আলুখিনি মানে ইমান জল পৰা নাই পূৰা মিঠা কি আলু পুৰণা নে নতুন নতুন নে পুৰণা পুৰণাই হ'ব পাই নিচিনা লাগিছে কিবা আলু আৰু পুৰণা নতুন নাজানো ত' মানে বহুত মিঠা আৰু যিটো এটা গ্ৰেভি দিছে অলপমান মছলা টাইপ আছে খাব মন নাই সেইকাৰণে মই নাখালোৱেই আৰু ডাইৰেক্ট মই ধুবুৰীতে যাই কিনে খাম বুলি ভাবিছোঁ আৰু বাইদেউ খাব মন নাই তথাপিতো আৰু গেষ্ট্ৰিক বুলি আৰু পেটটো বহাইছোঁ আৰু তাকে দেখিছোঁ মই আপোনাৰ ধুবুৰী আহি পালোঁ ধুবুৰী আহি পোৱাৰ পিছত একচুৱেলি আমি মেইন ধুবুৰীলৈ যোৱা নাই আমি আহিছোঁ চাপৰলৈ আহিছোঁ ধুবুৰী নাপাওঁতে চাপৰ পায় আৰু চাপৰত আমাৰ আছে মানে মিটিং ৱৰ্কশ্বপ তেনেকৈ চাপৰত আছে আমাৰ আৰু আহিয়ে আমি ভাত খালোঁ খুব ধুনীয়াকৈ খোৱালে আপোনালোকক দেখুৱালোঁ তাৰপিছত আমি মিটিং কৰিলোঁ তাৰ পাছত এতিয়া এয়া য'ত আছোঁ বাইদেউ ধুনীয়াকৈ চাহ দিছে দেখুৱাম বাৰু মই ধুনীয়াকৈ চাহ দিছে চ' ফ্ৰেছ হৈ এতিয়া চাহ খাম আৰু তাৰপিছত আকৌ কালি মিটিং আছে তেনেকৈ আৰু কালি আছে কালি গোটেই দিনটো আছে তাৰপিছত পৰহি আছে তেনেকুৱাই আৰু চাহ দিছে বিস্কুট আৰু ভুজিয়া আৰু বিস্কুট আৰু চাহ আৰু যোৱাকালি আপোনালোকক দেখুৱাইছিলোঁ যে ধুবুৰী আহি পাইছিলোঁ আৰু আহি পোৱাৰ পিছত দেখুৱাব নহ'ল কাৰণ শুই গ'লোঁ আৰু ছেশ্যন শেষ হোৱাৰ পিছত আমাৰ মিটিং শেষ হোৱাৰ পিছত ইমান বেছি টায়াৰ্ড হৈছিলোঁ আমি শুই গৈছিলোঁ আৰু ৰাতিপুৱা উঠি এতিয়া ৰেডি পূৰা আজি ছেশ্যন আছে আৰু এইটো আমি থকা ৰুমটো মই দেখুৱাই দিম বাৰু থকা ৰুমটো অলপ পিছত দেখুৱাই আছোঁ থকা ৰুমটো আপোনালোকক আৰু সেয়া বাইদেউক চাওক ৰাতিপুৱা ৰেডি ব্ৰেকফাষ্ট দেখাই দিয়া এয়া ব্ৰেকফাষ্ট ৰাতিপুৱাই দিছে কল আপেল অমলেট দালি আৰু ৰুটি চাহ আছে লগত আৰু আজি আমাৰ হ'ব এই ৰুমটোতে হ'ব আজি ছেশ্যনটো এই ৰুমটো হ'ব বাহিৰতো হ'ব চ' নাজানো আৰু কি হয় ভালে ভালে গ'লে হয় আৰু আজিৰ ছেশ্যনটো তাৰপাছত আৰু কালি উভতিয়ে যাম গুৱাহাটীলৈ কালিও আছে আমাৰ তাৰপিছত কালি উভতি যাম তাকে আৰু আজি ছেশ্যনটো আৰু কালি ছেশ্যনটো ভালকৈ গ'লে হয় ইয়াৰ পাছত আমি আকৌ শিৱসাগৰ যাম চ' তেতিয়াও ধামাকা ভিডিঅ' আহি আছে শিৱসাগৰৰ আৰু এইটো ৰুমত আমি আছিলোঁ এয়া এই বস্তুবিলাক কিবা কিবি হৈ আছে আমাৰ আৰু এখনে বেড আছিলে দুজনী আছিলোঁ এইখন আছিলে বাট আমাক দৰকাৰ নহয় ন দুখনৰ চ' এখনতে আছিলোঁ এয়া ধুনীয়া ৰুম এওঁলোকৰ অফিচতে আমি য'ত আহিছোঁ SPT চাপৰ ধুবুৰীৰ আৰু তেখেতসকলৰ অফিচতে ধুনীয়াকৈ ৰুম এইটো আমাক থাকিবলৈ দিছিলে এয়া আৰু এইটো হৈছে যিটো অফিচ ৰুম আৰু য'ত আমাৰ মিটিং চিটিংবোৰ হৈ আছে এইকেইদিন এইটো ইনগ্ৰেশ্যন কৰিছে 15/11 আমিয়ে লাকি আৰু তাৰপিছতে আমি থাকিব পাইছোঁ ক'ৰ পৰা আনিব যেন লাগিছে ধানৰ পৰা ডাইৰেক্ট লৈ আহিব নেকি এটা তাতে কি লৈছে ইয়াতে ধান খেতি আছে আৰু বস্তা লৈছে তাতে মানে কাটি লৈ আহিব ন
ঠিক আছে আমি চাওঁ কি হ'ব এতিয়া নে তোমালোকৰ নিচিনা চুৰ কৰি আনে নে কি কৰি আনে ওচৰৰ ঘৰতে আনে আমিতো চাব লাগিব ন বুঢ়া বুঢ়ীটো ওচৰত মানুহ আছে কিয় বা পথাৰত যাবও পাৰে বেলেগৰ ঘৰতো যাব পাৰে পথাৰৰ পৰা নানিবও পাৰে আমি চাম হা তেতিয়া আছিল আঘোণ মাহ তোমালোকে মাহৰ নাম কেইটা জানানে জানা ন কি আছিলে মাহৰ নাম বহাগ জেঠ আহাৰ শাওণ মাঘ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন চ'ত আৰু তেতিয়া কি মাহ আছিল আঘোণ মাহ আছিল বুঢ়া বুঢ়ী হাল আৰু লাহে লাহে বুঢ়া একদম বুঢ়ীয়া যাবতো লাগিবই কঁকালৰ বিষ আহিছে আৰু লাহে লাহে ক'ত আহিছে এমুনা ধান বুটলিবলৈ পথাৰলৈ আহিল তোমালোকে পথাৰ দেখিছা নে নাই দেখিছা পথাৰত গৈ পাইছা এনেকে ধান বুটলিবলৈ গৈ পাইছা পথাৰত তুমি গৈছা এনে দেখিছা আৰু বুটলিবলৈ যোৱা নাই ন ঠিক আছে এই দেখিছানে ধান বুটলি আনিছে এনেই ইফালে বুঢ়াৰ কঁকালৰ বিষ বুঢ়ীটো আৰু দাঙিব দিব নোৱাৰে আৰু ৱৰ্কশ্বপ গ'ল ন ভালেই গ'ল এতিয়ালৈকেতো ভালেই গৈছে গেম খেলি খেলি ভালেই লাগিছে সিহঁতেও ভালেই পাইছে যেন লাগিছে আৰু এতিয়া আহিছোঁ ক'ত আহিছোঁ মা মনসা হোটেলত আহিছোঁ ভাত খাব চৰি মা মহামায়া নেকি হোটেলত আহিছোঁ ভাত খাব আৰু স্পেচিয়েল লাঞ্চ খাবা কিবা খোৱাবা নেকি মই যে নাই দে মই এইবোৰ চিনি নাপাওঁ মানুহ ধুবুৰীত তাই মোক পলাই লৈ আনিছে কিবা খোৱাবানে এইকে পলাই লৈ আনিছোঁ ইয়াতে বিয়া দি দিম বুলি ভাবিছোঁ আৰু ধুবুৰীতে এনেও মানে কিবা কিবি হৈ আছে বাট মানে ভাবিছোঁ আৰু প্ৰেম ধুবুৰীতে চাইছোঁ আৰু ইয়াতে মানে দিম আৰু বিয়াখন পাতি দিম বুলি ভাবিছোঁ আৰু ত' আপোনালোকক দেখাই থাকিম ইয়াতে কি খাওঁ এতিয়া মানে ধুবুৰীত কিয় পলাই অনাৰ কথা ক'লোঁ জানেনে আমাৰ বাইদেউৰ মানে ক্ৰাছ যিটো মানে বহুত ডাঙৰ ক্ৰাছ সেই ক্ৰাছৰ কাৰণে মানে যি টি কৰিব পাৰে হা আৰু সেই ক্ৰাছটো মানে ধুবুৰীৰে হয় মানে তেখেত এজন মানে কি কৈ দিওঁ নেকি চৰি নকওঁ ঠিক আছে বাইদেউ ক্ৰাছ ধুবুৰীৰে হয় সেইকাৰণে কৈছোঁ মানে যে পলাই আনো নেকি বা পলাই লৈ আহিছোঁ বুলি কৈছোঁ আৰু ভাত খালোঁ ইয়াতে ভালেই লাগিলে মাছ ভাত খালোঁ কিবা কিবি বহুত দিছিলে মই অকলে মাছ চাটনি এনেকৈ খালোঁ এনেও মই বাকী বস্তুবোৰ ইমান নাখাওঁৱে তো অলপ পিছত আকৌ এই ছেশ্যন ষ্টাৰ্ট হ'ব মানে আমাৰ আকৌ ৱৰ্কশ্বপ ষ্টাৰ্ট হ'ব কৰিব লাগিব লাইব্ৰেৰীৰ ওপৰত যিহেতু এইটো ৱৰ্কশ্বপ আছিলে কালিও অলপমান আছে ৱৰ্কশ্বপৰ বাকী আৰু কালিতো আমি ৰিটাৰ্ণেই হ'ম কালি যাম আৰু ইয়াতে ধুবুৰী আহিলোঁ কিহৰ কাৰণে আহিলোঁ আপোনালোকক দেখুৱালোঁ তাকে দেখুৱাই আছোঁ আৰু অলপ যিখিনি পাৰোঁ গোটেইটো দেখুৱাব নোৱাৰোঁ সেইকাৰণে অহা জাৰ্ণিটোৰ লগতে এইখিনিও বোলো অলপমান দেখুৱাই দিওঁ তাকে আৰু চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে বাই